हाय फ्रेंड्स मोर ভাল आशा करूँ आपलोके सकलोए भाले आछे। আজি এই ब्रेड केखन आछिल चाकचोन मैं काटी तीनकुनियाके काटी केक आकारत सेप एटा बनाई ललो। एबार बनाम ब्रेडर मिठा चप। ब्रेडर चपटो सबे बनाय बारू बेसनत लेटियाय बा आलू कुमाय पेलाय আজি मैं मिठा चप बनाम। कणी दुटा भांगी ललो ताते चेनी 2 चामच दिलो। एतिया गाखिर कुहुमिया गाखिर बेसि गरमो নহয় ঠাণ্ডাও নহয় কুহুমীয়া গাখীৰ অকমান দি বস্তুখিনি ধুনিয়াকে ফেটি লম। একদম বহুত মোটামুটি 4-5 মিনিট মান মই ধুনিয়াকে ফেটি লম। এয়া দেখিছে মোৰ ফেটি হৈ গল একদম চেনিখিনি যেন মিহলি হৈ যায় তেনেকে ফেটিছো। এতিয়া হৈ গল। এতিয়া বলক পাগৰলে তাৱা পাতি দিছো। তাৱাত মই ৰিফাইন দিছো। ৰিফাইনত বনাম। এয়া ঠিক এনেদৰে দেখিছেনে ব্ৰেড চপটো মই ধুনিয়াকে ইয়াতে লেটিয়াই ৰিফাইনত দি আছো। এনেকৈ এখন এখনকৈ মই গোটেইকেইটা দি ল'ম। বেছি নাই যিহেতু হৈয়ে যাব। এখন একেবাৰতে মোৰ হ'ব চাগে। এইকেইটা সাইড কৰি লৈ যিখিনি আৰু আছে সেইখিনি মাজৰখিনি দি দিম। এইকেইটা মই সাইড কৰি লৈ আছোঁ। সাইডে সাইডে থৈ মাজত খাই ওলাই মই এই তিনিটা আছিল এই তিনিটাও মাজত বহাই দিলোঁ। এবাৰতে গোটেইকেইটা হৈ গ'ল মোৰ ব্ৰেডৰ মিঠা চপ। এয়া হোৱাকেইটা মই তাৰপৰা তৰিয়াই পেপাৰ এখনত থলোঁ। ৰিফাইনটো বেছি সোমাই গৈছে যে সেইকাৰণে পেপাৰত থ'লে অলপমান যেনিবা তেলটো টানিব পেপাৰখনে। এয়া মোৰ হৈ গ'ল ব্ৰেডৰ মিঠা চপ। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কোনে ব্ৰেডৰ মিঠা চপ খাইছে বাৰু জনাবচোন। আজিলৈ এইখিনিয়ে। বাই বাই।